Hello everyone, good morning and welcome back to my channel. মোৰ চেনেলৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু মোৰ ফালৰ পৰা আপোনালোক সকলোলৈকে দুৰ্গা পূজাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছো। এতিয়া চাওকচোন ৰাতিপুৱাই আজি বতৰটো ইমান বৰষুণ দিছে, কালিৰ পৰা বৰষুণ এয়া দেখিছেনে? মই যে আজি উঠাই দেৰি হৈ গ'ল বৰষুণৰ কাৰণে, ঠাণ্ডাত আৰু শুইয়ে থাকিব মন গ'ল। আৰু বৰষুণটো যেহেতু দিছেই আৰু শুই লেপৰ তলত কিমান মজা লাগে নহয়নে বাৰু? এতিয়া উঠিছোহে 10টাই বাজিব হ'ল, ভাবিলোঁ ভিডিঅ'টো এতিয়াৰ পৰাই ষ্টাৰ্ট কৰি দিওঁ আৰু ভাবিছোঁ বতৰটো এনেকেই থাকিলেতো ঠাণ্ডাটো নামিবই নহয় জানো, আৰু হয়ো ঠাণ্ডা লাগে আৰু কাৰণ বহুত গৰমকৈ গ'ল, এতিয়া অলপ ঠাণ্ডা লাগে নহয়নে? তো বলক আজিৰ ভিডিঅ'টো এতিয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদিহে আপুনি মোৰ চেনেলত নতুন হয় তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কিমান চাবি তই? নাৰিকলহে আহিছে, মাছ অহা নাই। একো নাহিলে হাতটো কোন পাকে ধৰিছে, ইটো পাকে ডাঙৰ মাছ ওলাইছে নে কিবা? বোকাবোৰ তাত পৰিবি একো গম পাবি। মাছ নাই, অকল বোকা আহিছে। কি কৰিবি ইমান লাহেকে তাইলে কিবা মাছ আহিব মই এৰাই গৈছে হাতৰ পৰা এখন নেপাবি আমাৰতো কয়া লাগিব কেলা পেলাব এখন আগনখনীয়া নব 999 কোটি 999 ধৰ বেয়া মই নোৱাৰা পাই এটাও নাহিলে, কঁকালটোহে বিষালে। কঁকাল দিলে বিষায়। এইখন হৈছে এখন টুল। আপোনালোকে চাগে ভাবিছে ন টুলখননো কিয় দেখাব লাগে, কিন্তু টুলখনৰ ভিতৰত এটা বস্তু সোমাই আছে, আপোনালোকে দেখিলে মানে কি ক'ম আৰু কাৰ কাম হৈছে সেইটো কৈ থাকিম, মই দেখাই আছো আপোনালোকে চাই থাকক দেই। এখন কেনেকে এতিয়া দেখাওঁ, এইখন হৈছে টুলখন। এতিয়া চাব দেই, মই দেখাই আছো। সেইটো এনেকুৱা কৰিব পাৰি, আঁতৰাব পাৰি টুলখন। তাৰপাছত আকৌ তলফালেও মানে এনেকৈ এৰুৱাব পাৰি, আৰু তলত চাওক এইটো কি, এইটো হৈছে চানপাপড়িৰ পেকেট। সেইদিনাখনি মানে 3 পেকেট আনিছিলে হা, তাৰপিছত ভাইটিয়ে খাই ভাল পায়, সেইটো কাৰণে সি কালি মানে মনে কৈ আছে লুকুৱাম বুলি। তাৰপিছত কৈছে এইবাৰ টপিক বিচাৰি কোনেও নাপাওঁ ক'ত লুকুৱাম বুলি। চাওকচোন এই টুলৰ মাজত কোনে বস্তু ভৰাই থয় বাৰু? সেয়াই ভৰাই থৈ দিছে। এতিয়া ময়ো থৈয়ে দিছোঁ, কাৰণ পিছত সিয়ে ময়ে খাম মনে। এল'ভেৰা পাত এটা কাটি আনোগে বুলি ভাবিছোঁ। চুলিখিনি মানে অৱস্থা নাইকিয়া হ'ল বুলি আজি লগাওঁচোন অলপ। হয় নাজানো আৰু, ঘৰৰ এল'ভেৰা পাতে মোক বহুত খজুৱায়ো, কেলে বা কোনডাল কাটো জানো, কাটো নেকি, অলপ আছে মানে ইয়াত কাটো আৰু কিমান ওলাব। একডাল আনিলোঁ, কিমান ওলাই নাজানো, পাতবোৰ দীঘল হৈছে সেইটো হিচাপত মানে আছেচোন, ওলাব চাগে ন, কাটিব নাজানো। মোক আকৌ মুখত লগালেও কিবা চিটোৱা নিচিনা কৰে মুখখন। চাওঁচোন কি হয়, ধুই মেলি চাফা কৰি আনো, তাৰপিছত কিমান ওলাই চাওঁ। কিন্তু
কিন্তু মিক্সিত কৰিব নোৱাৰিলোঁ, কাৰেণ্টটো নাছিলে। অথনিৰ পৰা ৰখি ভাবিলোঁ যে কিবা এটা যোগাৰ লগাই কৰি লওঁ, আৰু বস্তুটো কাম আহিলে হ'ল নহয় জানো, সেইটো কাৰণে বেলেগ কিবা এটা যোগাৰ লগাই এয়া চব যিমান পাৰোঁ সিমানখিনি মিহি কৰি আনিলোঁ। আৰু অলপ নেমু চেপি দিলোঁ। নেমু চেপিলে মানে যোনটো চিটাই সেইটো নাথাকে বুলি কয়, সেইটো কাৰণে অলপ নেমু চেপি দিলোঁ। আৰু এয়া চব কালি মানে তেল লগাই থৈছিলোঁ হা, সেইটো কাৰণে মানে বেনি কৰি চুলিখিনি থৈ দিছিলোঁ। এতিয়া আকৌ খুলিব লাগিব। আৰু এইমাত্ৰ এটা মেছেজ পাইছোঁ কি মানে এটা এল'ভেৰা জেল অৰ্ডাৰ কৰিছিলোঁ অনলাইন, এতিয়া মানে আহিব আৰু আজি ৰিচিভ কৰিম মই। এইটো ভালেই হ'ল বাৰু ন, সেইটো আকৌ কেতিয়াকৈহে ঠিক নাই নহয়, নহ'লে মানে সেইটোকে লগাব পাৰিলোঁহেঁতেন। তেন্তে ঠিক আছে, মই লগাই লওঁ। চাই থাকোঁ কেনেকুৱা যে হৈছে চুলিখিনি চব ষ্ট্ৰেইট কৰি 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 মোৰ চুলিৰ অৱস্থা নাই। এইকেইডালে আছেগৈ আৰু। এইফালে চাই লগাইছোঁ দেই, আইনা এখন আছে মানে কাষতে। পাছত এতিয়া এনেকৈ বান এটা কৰি থৈ দিম। তো হৈ গ'ল মোৰ এল'ভেৰা জেল লগোৱা। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। চাব আজি কি কৰোঁ, যি ইমানখিনি বাৰু দেখাবলৈ চেষ্টা কৰিম আৰু। ঠিক আছে তেন্তে। এফালে যাওঁ, ইয়াকো লৈ আহিছোঁ। ক'ত যাওঁ দেখাম। মাস্ক খোল খালে। মাস্কখন মানে কৰোণাত মানে কিবা হোৱাতকৈ আৰু মাস্ক মাৰিহে কিবা হ'ম নিচিনা দেখিছে। আকৌ খুলকে গৈছে। মাস্কখন ভাল নহয়, উপায় নাই। মিঠাই গৈছে। সেইবোৰ জংঘল যে, সেই জংঘলবোৰ অকণ ঠিক কৰি আহোঁগৈ। সেইকাৰণে বহুত দিন কৰাই নাই, মানে ওলোৱা নাই যে, সেইটো কাৰণে। ঠিক আছে, গৈ লওঁ। আহি পালোহি, থ্ৰেডিং কৰিলোঁ। এয়া চাওক, বহুত দিনৰ মূৰত কৰিছোঁ। আৰু ওচৰতে আছিলে আচলতে পাৰ্লাৰখন। তাৰপিছত ভাবিলোঁ গৈ আহোঁগৈ, বহুত দিনৰ মূৰত কৰিছোঁ। একদম নিজকে কিবা চাফা লাগিছে, নহ'লে বহুত বেছি হৈ গ'লে কিবা জংঘল টাইপ লাগি যায় ন। এয়া চাওক, ড্ৰেছ চেঞ্জ কৰাই নাই। তেন্তে মই ড্ৰেছটো চেঞ্জ কৰি লওঁ হা, তাৰপিছত লগ পাই আছোঁ। কি খাই আছ তই? মছলা। ভালকে কচোন, কি খাইছ? মছলা খা ৰহি। হিন্দীত কৈ দে। কি কৈছ? কৈ দে। এতিয়া আকৌ নকওঁ। ভিডিঅ' দেখাম নহয়, তোক উলিয়াম ভিডিঅ', সেইকাৰণে কওঁ। দাদা ক'ত গ'ল? দাদা সি পাহৰিলেই। ককায়েকক মানে লৈ গ'ল, তাক এৰি থৈ গ'ল। সেইটো কাৰণে আমাৰ ঘৰত আছে। তোক ভনীয়ে মাতিছে, যা। মাতিছে মাতিছে, যা। চিপছ আনে দোকানৰ পৰা। চিপছ অনাৰ পিছত আমাৰ ঘৰৰ পদূলিমুখত দৌৰি যায়। চিপছ খুজিলে নিদিয়েহি। আমাৰ ঘৰত বাৰ্থডে খাবলৈ হ'লে লাগে তাক। হেল্ল' ফ্ৰেণ্ডছ, গুড ইভিনিং। এতিয়া বাজিছে সন্ধিয়া 7টা। আপোনালোক সকলোৱে সন্ধিয়াৰ চাহ খালেনে বাৰু? মই আজি সন্ধিয়া চাহ নাখাওঁ বুলি ভাবিলোঁ। আচলতে দুপৰীয়া একাপ খালোঁ আৰু সেয়াই হৈ গ'ল আৰু। আচলতে দিনটো একাপ খালেই হৈ যায় চাহ। আজি সন্ধিয়া বেলেগ এটা বস্তুৱে খাম বুলি ভাবিছোঁ। এইটো আৰু চিকেন যে কওঁ, মই মানে সঁচা কথা কৈছোঁ, ইমানেই মানে লোভীয়া হৈ গৈছোঁ দিনে দিনে, মানে নেখাই থাকিব নোৱাৰোঁ নেকি। ফাষ্টফুড খাই আছোঁ। আৰু এটা কথা কি মানে, ভণ্টি মই দুজনী একেলগে থাকিলে নহয়, টাইম পাছ কৰিবৰ কাৰণে ফাষ্টফুড অৰ্ডাৰ দিওঁ জানেনে। তাই ক'ব কিবা এটা খাওঁ ব'ল, আৰু মই কওঁ ব'ল অৰ্ডাৰ দিওঁ। আৰু তাৰপিছত আৰু অৰ্ডাৰ দি দিওঁ আৰু এতিয়া মই তেন্তে খাই লওঁ দেই। আপোনালোকে কিন্তু লোভ নকৰিব, গম পাইছে। আপোনালোকেও কেতিয়াবা অৰ্ডাৰ দি খাব। এতিয়া আচলতে আগতকৈ পৰিস্থিতিটো ভাল হ'ল ন, খাব পাৰি আৰু। মই নিজে খাইছোঁ যে, সেইটো কাৰণে আপোনালোককো কৈছোঁ খাবলৈ। আপোনালোকৰ কাৰণে এই পিচ এনেকৈ দিছোঁ আৰু আপোনালোকে খাওক দেই, আৰু ময়ো এনজয় কৰোঁ। চিয়াৰ্ছ।